হাই ফ্ৰেণ্ডছ, গণিত ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ অনুশীলনী 5.1 সমান্তৰ প্ৰগতি পাঠৰ আলোচনা কৰিম। আজি 4 নং প্ৰশ্নটো চাম। ইয়াৰ আগৰ প্ৰশ্নখিনি আগৰ ভিডিঅ'ত কৰা আছে, তোমালোকে ডেছক্ৰিপশ্যনত চাব পাৰিবা। প্ৰশ্নটো কি আছে? তলৰ কোনবোৰ সমান্তৰ প্ৰগতিত আছে? যদি সমান্তৰ প্ৰগতিত আছে তেন্তে সাধাৰণ অন্তৰ ডি আৰু পৰৱৰ্তী তিনিটা পদ লিখা। ইয়াত প্ৰশ্নত পদসমূহ দিয়া আছে। প্ৰথমতে আমি চাব লাগিব এই পদসমূহে সমান্তৰ প্ৰগতি গঠন কৰে নকৰে। যদি কৰে তেতিয়া আমি সাধাৰণ অন্তৰ ডি আৰু ইয়াৰ পিছৰ তিনিটা পদ উলিয়াব লাগিব। এতিয়া ইয়াত 1 নম্বৰ প্ৰশ্ন দিয়া আছে 2, 4, 8, 16। ইয়াত প্ৰথম পদ 2, দ্বিতীয় পদ 4, তৃতীয় 8 আৰু চতুৰ্থ 16 দিয়া আছে। গতিকে আমি ডি বা সাধাৰণ অন্তৰ উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰথমতে আমি a2ৰ পৰা a1 মাইনাছ কৰিম, তাৰপিছত a3ৰ পৰা a2 মাইনাছ কৰিম আৰু a4ৰ পৰা a3 মাইনাছ কৰিম। যদি ডিফাৰেণ্টটো সমান হয় বা সাধাৰণ অন্তৰ যদি একে থাকে তেতিয়া আমি পৰৱৰ্তী তিনিটা পদ উলিয়াব পাৰিম। এতিয়া ইয়াত আমি কি কৰিব লাগিব? ইয়াত a2 মাইনাছ a1 কিমান হ'ব? a2 কিমান আছে? 4 আছে। 4 আৰু a1 হৈছে 2, মাইনাছ কৰিলে কিমান হ'ব? 2 হ'ব। এতিয়া a3 মাইনাছ a2 ইকুৱেল কি হ'ব? a3 হ'ল 8, 8 মাইনাছ 4 ইকুৱেল 4 হ'ল। তেনেকে a4 মাইনাছ a3 ইকুৱেল কিমান হ'ব? 16 মাইনাছ 8 ইকুৱেল 8। এতিয়া ডি আমি কিমান পালোঁ? প্ৰথমতে পালোঁ আমি 2, তাৰপিছত 4, তাৰপিছত 8, অৰ্থাৎ সাধাৰণ অন্তৰ সমান হোৱা নাই। গতিকে আমি কি গম পালোঁ? এই পদসমূহে সমান্তৰ প্ৰগতি গঠন কৰা নাই। গতিকে আমি কি লিখিব পাৰিম? আমি লিখিব পাৰিম এতেকে প্ৰদত্ত পদবোৰ এপিত নাই বা সমান্তৰ প্ৰগতিত নাই। এপিত নাই। এতিয়া দ্বিতীয় প্ৰশ্নটো চোৱা। 2, 5/2, 3, 7/2। ইয়াত আমি প্ৰথমতে কি কৰিব লাগিব? a2ৰ পৰা a1 মাইনাছ কৰিম, তাৰপিছত a3ৰ পৰা a2 মাইনাছ কৰিম, a4ৰ পৰা a3 মাইনাছ কৰিম। ইয়াত a2 মাইনাছ a1, a2 কিমান আছে? 5/2 মাইনাছ a1 হ'ল 2। যদি মাইনাছ কৰোঁ তেতিয়া কি হ'ব? ওপৰত 5 আছে, 2 আৰু 2 পূৰণ হৈ ওপৰত 5ৰ পৰা মাইনাছ কৰিব লাগিব। 5 মাইনাছ 4 হ'ব, তলত 2 আছে, কিমান হ'ব? 5 মাইনাছ 4 হ'লে 1 হ'ব, তলত 2 আছে, 2 দিম। এতিয়া a3 মাইনাছ a2, a3 কিমান আছে? 3, 3ৰ পৰা কি মাইনাছ কৰিম? a2 অৰ্থাৎ 5/2, 5/2 মাইনাছ কৰিলে কিমান হ'ব? ইয়াত হৰ 2 আছে, গতিকে 2 দিলোঁ। 2 3 গুণ 6 মাইনাছ 5, 6ৰ পৰা 5 গ'লে কিমান? 1। এতিয়া a4 মাইনাছ a3, a4 কিমান? 7/2 মাইনাছ a3 হ'ল 3, মাইনাছ কৰোঁতে কিমান হ'ব? তলত 2 আছে, হৰ, গতিকে 2 লিখিলোঁ। এতিয়া 7 মাইনাছ 7ৰ পৰা কিমান মাইনাছ হ'ব? এই দুটা পূৰণ কৰি যিমান হ'ব সেইটো মাইনাছ কৰিব লাগিব। 2 3 গুণ 6, 7ৰ পৰা 6 মাইনাছ কৰিলে ইয়াত হ'ব 1। গতিকে তিনিওটাতে আমি ডিফাৰেণ্ট কিমান পালোঁ? হাফ পালোঁ। গতিকে সাধাৰণ অন্তৰ কিমান হ'ল? হাফ হ'ল। এতেকে সাধাৰণ অন্তৰ বা ডি কিমান হ'ল? হাফ হ'ল। গতিকে যদি সাধাৰণ অন্তৰ হাফ হ'ল তেতিয়া আমি কি পালোঁ? এতেকে প্ৰদত্ত পদবোৰ কি আছে? এপিত আছে বা সমান্তৰ প্ৰগতিত আছে বুলি লিখিব পাৰা। এতিয়া আমি পৰৱৰ্তী তিনিটা পদ উলিয়াব লাগিব। আমি a1, a2, a3, a4 ইয়াত দিয়া আছে, গতিকে আমি a5, a6 আৰু a7 উলিয়াব লাগিব। a5 উলিয়াবৰ কাৰণে কি কৰিব লাগিব? a প্লাছ 4d কৰিব লাগিব। ইয়াৰ মান কিমান হ'ব? a কিমান আছে? 2 আছে, গতিকে 2 লিখিলোঁ, প্লাছ 4d অৰ্থাৎ 4 ইনটু d কিমান হয়? হাফ হয়। এতিয়া 2 আৰু 4 কেঞ্চেল হ'ল, কিমান বাৰ গ'ল? 2 বাৰ। 2 এগুণ 2 আৰু ইয়াত 2 যোগ কৰিলে কিমান হ'ব? 4 হ'ব। ইয়াত আমি 4 লিখিলোঁ। এতিয়া আমি উলিয়াম a6। a6 কি হ'ব? a প্লাছ 5d, a হ'ল 2 আৰু 5d হ'ল 5 ইনটু
হাফ কিমান হ'ব চোৱা 5 এগুণ 5 হ'ব অৰ্থাৎ 5/2 হ'ব এটো 5/2 ৰ লগত যদি 2 যোগ কৰো তেতে কি হ'ব 2 দুগুণ 4 হ'ব 4 ৰ লগত 5 যোগ হলে 9 হ'ব ওপৰত 9 হ'ব আৰু তলত হ'ব 2 9/2 হ'ল এতিয়া আমি উলিয়াম a7 equal a plus 6d a whole 2 plus 6d whole 6 into half equal কিমান হ'ব 2 ৰে 6 3 বাৰ গল 3 এগুণ 3 আৰু 2 যোগ কৰিলে 5 গতিকে পৰৱৰ্তী তিনটা পদ কি হ'ব এতেকে পৰৱৰ্তী তিনিটা পদ হ'ব তিনিটা পদ হ'ব কি পালো আমি 4 পালো তাৰ পিছত পালো 9/2 আৰু কিমান পালো 5 পালো গতিকে আমি आंसर পালো ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা কি আছে -1.2 -3.2 -5.2 আৰু -7.2 এতিয়া আমি কি কৰিম ইয়াত a2 ৰ পৰা আমি a1 মাইনাস কৰিম a2 - a1 হলে কিমান হ'ব a2 আছে -3.2 মাইনাস কি মাইনাস কৰিম a1 অৰ্থাৎ -1.2 মাইনাস করতে কি হবে ইয়াত দুটা মাইনাস পূরণ হয়েছে গতিকে যোগ হবে -3.2 প্লাস 1.2 হবে মাইনাস করতে কি মান হবে ইয়াত হবে -2 হবে এতিয়া আকো আমি a3 ৰ পৰা a2 মাইনাস কৰিম a3 কিমান আছে -5.2 কিমান মাইনাস কৰিম a2 অৰ্থাৎ -3.2 এইটো যদি মাইনাস কৰো তেতিয়াও -2 হ'ব কাৰণ মাইনাসে মাইনাসে প্লাস হল -5.2 প্লাস 3.2 হলে কিমান হ'ব -2 হ'ব এতিয়া a4 a3 ইকুৱেল a4 আছে -7.2 মাইনাস কিমান মাইনাস কৰিম a3 অৰ্থাৎ -5.2 মাইনাস কৰিলে আগৰ দৰে কি হ'ব -2 হ'ব ইয়াত ডিফাৰেন্টটো সমান পালো আমি -2 পালো গতিকে আমি লিখিব পাৰো এতেকে সাধারণ অন্তর d ইকুৱেল কিমান আছে -2 এতিয়া আমি a5 উলিয়াব লাগিব যেহেতু আমি সাধারণ অন্তর পালো গতিকে a5 উলিয়াম a5 ইকুৱেল কি হ'ব a plus 4d a plus 4d হলে a কিমান আছে -1.2 -1.2 plus 4 into d কিমান হয় -2 ইয়াত আমি দিম -2 কিমান হ'ব চোৱা ইয়াত আছে -1.2 plus 4 into -2 -2 লগত 4 পূৰণ হলে -8 হ'ব কিমান হ'ব টোটাল 9.2 হ'ব আগত হ'ব -9.2 এতিয়া আমি উলিয়াম a6 কি হয় a plus 5d a plus 5d যদি কৰো তেতিয়া a কিমান হয় -1.2 plus 5 into d কিমান হয় -2 কিমান হ'ব চোৱা ইয়াত আছে -1.2 5 আৰু -2 পূৰণ কৰিলে -10 কিমান হ'ব -10 আৰু -1.2 হলে -11.2 এতিয়া আমি উলিয়াব লাগিব a7 আমি কেনেকৈ উলিয়াম a7 ইকুৱেল a plus 6d কৰিব লাগিব a কিমান হয় -1.2 plus 6d অৰ্থাৎ 6 পূৰণ -2 কিমান হ'ব চোৱা ইয়াত আছে -1.2 6 আৰু -2 পূৰণ হলে -12 কিমান হ'ব -1.2 -12 হলে -13.2 গতিকে আমি তিনিটা পদ পালো তিনটা পদ কি পালো আমি ইয়াত লিখিম এতেকে পৰৱৰ্তী তিনিটা পদ হ'ব কি হ'ব আমি পালো -9.2 তাৰ পিছত পালো -11.2 আৰু শেষত কি পালো -13.2 এই তিনটা আমি পদ পালো
4 নং প্ৰশ্নটো চোৱা -10 -6 -2 আৰু 2 দিয়া আছে গতিকে আমি কি কৰিম ইয়াত a2 a1 ইকুৱেল কি হ'ব a2 হল -6 minus a1 হল -10 কিমান হ'ব চোৱা -6 আৰু মাইনাসে মাইনাসে প্লাস হ'ব +10 হলে কিমান হ'ব 4 হ'ব এতিয়া a3 a2 ইয়াত আছে -2 মাইনাস কিমান মাইনাস কৰিম -6 মাইনাসে মাইনাসে প্লাস হ'ব গতিকে -2 + 6 হলে কিমান হ'ব 4 এতিয়া a4 a3 ইয়াত আছে 2 -2 মাইনাসে মাইনাসে প্লাস হ'ব গতিকে 2 + 2 হলে কিমান হল 4 হল গতিকে আমি কি পালো এতেকে সাধারণ অন্তর d ইকুয়াল কিমান পালো 4 পালো গতিকে এই পদসমূহে সমান্তর প্রগতি গঠন করে কারণ ডিফারেন্ট আমি সমান পালো গতিকে আমি কি লিখিব পাৰো এতেকে প্রদত্ত পদবোৰ এপিত আছে বা সমান্তর প্রগতিত আছে এপিত আছে পদবোৰ বুলি লিখা এতিয়া আমি কি কৰিব লাগিব ইয়াৰ পৰৱৰ্তী তিনিটা পদ উলিয়াব লাগিব তিনিটা পদ উলিয়াবৰ কাৰণে কি কৰিম আমি a5 a6 আৰু a7 উলিয়াব লাগিব এতিয়া আমি a5 উলিয়াম a5 উলিয়াবৰ কাৰণে কি কৰিব a + 4d উলিয়াব লাগিব a কিমান হয় -10 দিয়া আছে প্ৰথম পদ -10 প্লাস 4d অর্থাৎ 4 into d কিমান পালো আমি 4 পালো গতিকে 4 লিখিম এতিয়া -10 প্লাস 4 into 4 হলে 16 হ'ব গতিকে -10 প্লাস 16 হলে কিমান হ'ব ইকুৱেল 6 হ'ব এতিয়া a6 ইকুৱেল a plus 5d ইকুৱেল কিমান হ'ব -10 plus 4 5 into 4 হ'ব 5 4 গুণ 20 হ'ব আৰু -10 হলে 20 ৰ পৰা -10 হলে 10 হ'ব এতিয়া a7 ইকুৱেল a plus 6d ইকুৱেল কিমান হ'ব a হল -10 plus 6d অৰ্থাৎ 6 পূৰণ 4 6 4 গুণ 24 24 ৰ পৰা 10 গলে কিমান 14 হ'ব গতিকে তিনটা পদ আমি কি পালো 6 10 আৰু 14 পালো গতিকে আমি ইয়াত লিখিম এতেকে পৰৱৰ্তী তিনিটা পদ হল কি হল 6 হল এটা হল 10 আৰু 14 এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা কিমান আছে 3 plus √2 3 plus 2 √2 আৰু 3 plus 3 √2 এতিয়া ইয়াত a2 minus a1 a2 কিমান আছে 3 plus √2 minus কিমান কৰিম a1 অৰ্থাৎ 3 minus কৰিম ইয়াত চোৱা প্ৰথম মতে থকা 3 টো প্লাসত আছে আৰু পিছৰ 3 টো মাইনাস আছে গতিকে দুটা ক্যান্সেল হল কি থাকিল প্লাস √2 থাকিল গতিকে আমি आंसर কিমান পাম √2 পাম এতিয়া a3 minus a2 a3 কিমান আছে 3 plus 2 √2 minus a2 কিমান হয় 3 plus √2 3 plus √2 এতিয়া মাইনাস কৰিলে কি হ'ব এটো +3 আৰু -3 ক্যান্সেল হল ইয়াত দুটা √2 আছে ইয়াত আছে এটা √2 এতিয়া দুটা √2 ৰ পৰা যদি আমি এটা √2 মাইনাস কৰো তেতে কি হ'ব এটা √2 থাকিব ইয়াত থাকিব √2 তোমালোকে ইয়াত ব্ৰেকেট দিবা যদি ব্ৰেকেট নিদিয়া তেতে এটো প্লাস হিচাপে আমি অংক কৰিব লাগিব তেতিয়া ভুল হ'ব কাৰণ এটো একেটা হয় 3 plus √2 একেটা হয় গতিকে ব্ৰেকেট দিব লাগিব এতিয়া a4 minus a3 কিমান আছে 3 plus 3 √2 minus a3 কিমান হয় 3 plus 2 √2 কিমান হ'ব চোৱা 3 আৰু -3 ক্যান্সেল হল ইয়াত তিনিটা √2 আছে আমি মাইনাস কৰিম দুটা √2 কেইটা থাকিব এটা √2 থাকিব গতিকে ইয়াত হ'ব √2 গতিকে সাধারণ অন্তর আমি কিমান পালো এতেকে সাধারণ অন্তর
ডি ইকুৱেল আমি √2 পালো এতিয়া এতেকে প্ৰদত্ত পদবোৰ এপিত আছে যেহেতু আমি সাধাৰণ অন্তৰ পালো গতিকে এপিত আছে বুলি দিম এপিত আছে এতিয়া আমি তিনিটা পদ উলিয়াব লাগিব ইয়াৰ পিছৰ কি হ'ব a5 ইকুৱেল a5 কি হ'ব a plus 4d হ'ব 4d a কিমান হয় ইয়াত প্ৰথম পদ 3 আছে গতিকে আমি 3 লিখিম 3 plus 4 into d d কিমান হয় √2 হয় গতিকে ইয়াত আমি পূৰণ কৰি থাকিব নালাগে ইয়াত ডাইৰেক্টলি ইয়াৰ লগতে লিখি দিম এতিয়া a6 ইকুৱেল a6 কি হ'ব চোৱা a plus 5d হ'ব a কিমান হয় 3 হয় 5d হলে 5 আৰু d অৰ্থাৎ √2 ইয়াৰ লগত পূৰণ হ'ব আৰু a7 ইকুৱেল a plus 6d 6d হলে a হল 3 আৰু 6d অৰ্থাৎ 6 into √2 গতিকে আমি ইয়াৰ পৰৱৰ্তী তিনটা পদ পালো আমি লিখিব লাগিব এতেকে পৰৱৰ্তী তিনিটা পদ হল তিনিটা পদ কি হল এটা পালো আমি 3 plus 4 √2 তাৰ পিছৰটো পালো 3 plus 5 √2 আৰু তাৰ পিছৰটো 3 plus 6 √2 পালো আমি তিনিটা পদ পালো 6 নং প্ৰশ্নটো চোৱা 0.2 0.22 0.222 আৰু 0.2222 এতিয়া আমি কি কৰিব লাগিব ইয়াত a2 minus a1 a2 পৰা আমি a1 মাইনাস কৰিম কিমান হ'ব 0.22 minus 0.2 কিমান হ'ব ইয়াত মাইনাস কৰিলে হ'ব 0.02 হ'ব 0.02 হল ইয়াত এতিয়া আমি বিয়োগ কৰিম a3 পৰা a2 ইয়াত কি হ'ব 2 তিনিটা 2 আছে আৰু আমি মাইনাস কৰিম 0.22 মাইনাস কৰিলে কিমান হ'ব 0.002 হ'ব এতিয়া আকৌ আমি a4 ৰ পৰা a3 মাইনাস কৰিম ইয়াত চাৰিটা 2 আছে মাইনাস আমি কি কৰিম কেইটা তিনিটা 2 মাইনাস কৰিলে কিমান হ'ব 0.0002 হ'ব এতিয়া আমি ডিফাৰেন্টটো বেলেগ পাইছো ইয়াত 0.02 পাইছো ইয়াত 0.002 পাইছো ইয়াত 0.0002 পাইছো গতিকে আমি এই পদসমূহে কি কৰে এপি গঠন নকৰে গতিকে আমি কি লিখিব লাগিব এতেকে প্ৰদত্ত পদবোৰ লিখিব পাৰা পদবোৰ এপিত বা সমান্তৰ প্ৰগতিত নাই যদি এপিত নাই তেতিয়া আমি ইয়াৰ পৰৱৰ্তী তিনটা উলিয়াব নোৱাৰো গতিকে আমি উলিয়াব নালাগে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 7 নম্বৰ প্ৰশ্ন 0 -4 -8 আৰু -12 ইয়াত a2 minus a1 কিমান হ'ব a2 হল -4 minus a1 হল 0 মাইনাস কৰোঁ কিমান হ'ব -4 হ'ব এতিয়া a3 minus a2 a3 হল -8 মাইনাস কিমান মাইনাস কৰিম -4 মাইনাসে প্লাস হ'ব গতিকে -8 plus 4 হলে কিমান হ'ব -4 হ'ব এতিয়া a4 minus a3 ইয়াত হ'ব -12 মাইনাস কিমান কৰিম -8 মাইনাস কৰিলে কি হ'ব মাইনাসে প্লাস হল -12 plus 8 কিমান হ'ব -4 এতিয়া ডিফাৰেন্ট সমান হল গতিকে আমি কি লিখিব পাৰো এতেকে সাধাৰণ অন্তৰ d ইকুৱেল কিমান হল -4 এতেকে পদবোৰে প্ৰদত্ত পদবোৰ এপিত আছে অৰ্থাৎ সমান্তৰ প্ৰগতিত আছে এতিয়া পৰৱৰ্তী তিনটা পদ আমি উলিয়াব লাগিব পৰৱৰ্তী তিনটা পদ আমি কেনেকৈ উলিয়াম আমি a5 উলিয়াব লাগিব a5 কিমান হ'ব
a plus 4d হ'ব a হল ইয়াত 0 প্ৰথম ৰাখি কি আছে 0 আছে এতিয়া 4d অৰ্থাৎ 4 পূৰণ d কিমান পালো -4 কিমান হ'ব চোৱা 0 আছে গতিকে আমি 0 বাদ দি বাকিখিনি কৰিলে হল 4 আৰু -4 পূৰণ কৰোঁতে কিমান হ'ব -16 হল এতিয়া a6 কি হ'ব a plus 5d a হল 0 plus 5 into d কিমান আছে -4 5 আৰু 4 20 হ'ব কিন্তু মাইনাস আছে গতিকে -20 এতিয়া a7 চোৱা a7 হ'ব a plus 6d কিমান হ'ব 0 plus 6 into d অৰ্থাৎ -4 6 4 গুণ 24 গতিকে উত্তৰ হ'ব -24 গতিকে তিনিটা পদ আমি পালো কি পালো এতেকে পৰৱৰ্তী তিনিটা পদ হল কিমান পালো -16 পালো -20 পালো আৰু কিমান পালো -24 পালো আমি এতিয়া 7 নম্বৰৰ কৰিলো এতিয়া 8 নম্বৰটো চোৱা ইয়াত আটাইকেইটা -হাফ আছে গতিকে আমি লিখিম ইয়াত a2 ৰ পৰা a1 মাইনাস কৰোঁতে কিমান হ'ব একে আছে অৰ্থাৎ -হাফ মাইনাস কি কৰিম -হাফে মাইনাস কৰিব লাগিব মাইনাসে প্লাস হ'ব গতিকে -হাফ প্লাস হাফ হলে কিমান হ'ব 0 হ'ব এতিয়া a3 a2 কিমান আছে একে আছে ৰাখি মাইনাস কৰিম a2 একে আছে গতিকে -হাফ দিম কিমান হ'ব 0 হ'ব ঠিক সেইদৰে a4 a3 কিমান হ'ব একে আছে কাৰণ চাৰিওটা ৰাখি একে দিয়ে আছে গতিকে -হাফ লিখিম ইকুৱেল কিমান হ'ব 0 হ'ব ইয়াত চোৱা তিনিওটাতে কি আছে সাধাৰণ অন্তৰ 0 পালো গতিকে আমি লিখিম এতেকে সাধাৰণ অন্তৰ d ইকুৱেল কিমান হল 0 হল এতিয়া d 0 পালে আমি কি লিখিব পাৰিম এতেকে প্ৰদত্ত ৰাখি বোৰে AP গঠন কৰে বা এপিত আছে বুলি লিখিব পাৰা এতিয়া পৰৱৰ্তী তিনটা পদ আমি উলিয়াব লাগিব পৰৱৰ্তী তিনটা পদ উলিয়াবৰ কাৰণে আমি কি কৰিম a5 উলিয়াব লাগিব a5 ইকুৱেল কি হ'ব a plus 4d হ'ব a কিমান আছে -হাফ প্লাস 4d অৰ্থাৎ 4 into d কিমান হয় d আমি পালো 0 এতে কিমান হ'ব চোৱা -হাফ আছে প্লাস 4 into 0 হলে এটো 0 হল গতিকে आंसर কিমান হ'ব -হাফ হ'ব -হাফ এতিয়া a6 ইকুৱেল a plus 5d কিমান হ'ব -হাফ দিলো 5d অৰ্থাৎ 5 পূৰণ d মানে শূন্য গতিকে 5 শূন্য গুণ শূন্য কি থাকিল -হাফ থাকিল ঠিক সেইদৰে a7 কি হ'ব a plus 6d হ'ব 6d হলে -হাফ প্লাস 6 into d 0 হয় 0 লিখিলো 6 শূন্য গুণ শূন্য কি থাকিল -হাফ থাকিল -হাফ লিখিম এতিয়া পৰৱৰ্তী তিনটা পদ আমি কি পালো তিনিওটা -হাফ পালো গতিকে আমি লিখিম এতেকে পৰৱৰ্তী তিনিটা পদ তিনিটা পদ কি হ'ব -হাফ আৰু -হাফ তিনিটা পদ আমি পালো এতিয়া 9 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত আছে 1 3 9 আৰু 27 ইয়াত আমি কি কৰিম ইয়াৰ আগৰ দৰে আমি কৰিব লাগিব প্ৰথমতে আমি a2 ৰ পৰা a1 মাইনাস কৰিম a2 আছে কিমান 3 3 ৰ পৰা আমি a1 অৰ্থাৎ 1 মাইনাস কৰিম ইয়াত থাকিল 2 এতিয়া a3 minus a2 a3 হল 9 minus 3 কিমান হ'ব 6 হ'ব এতিয়া a4 minus a3 a4 হল 27 minus a3 হল 9 27 ৰ পৰা 9 minus কৰিলে 18 ইয়াত 2 6 আৰু 18 আমি সাধাৰণ অন্তৰ পালো গতিকে ইয়াত আমি অন্তৰ কিমান পালো 2 6 আৰু 18 পালো গতিকে ইয়াত সাধাৰণ অন্তৰ হোৱা নাই একে হোৱা নাই অন্তৰটো গতিকে পাৰ্থক্য সমান হোৱা নাই গতিকে এই ৰাশিটো 13927 কি আছে সমান্তৰ প্ৰগতিত নাই গতিকে আমি লিখিম
এতেকে প্রদত্ত রাখিবৰ এপিত নাই গতিকে আমি এনসারটো পালো 10 নং প্ৰশ্নটো চোৱা a 2a 3a 4a আছে গতিকে আমি কি কৰিম ইয়াত a2 minus a1 কিমান হ'ব 2a minus a হ'ব 2 এর পৰা a minus কৰিলে কি হ'ব a হ'ব এতিয়া a3 minus a2 a3 আছে 3a minus 2a আমি মাইনাস কৰিম 2a মাইনাস কৰিলে তিনিটা এর পৰা দুটা a মাইনাস কৰিলে কি থাকিব এটা a থাকিব ঠিক এইদৰে a4 ৰ পৰা আমি a3 মাইনাস কৰিম ইয়াত আছে 4a minus 3a চাৰিটা এর পৰা তিনিটা a মাইনাস কৰিলে এটা a থাকিব এতেকে সাধারণ অন্তর আমি কি পালো সাধারণ অন্তর d ইকুয়াল কিমান পালো a পালো গতিকে প্রদত্ত রাখিবৰ এপিত আছে এতিয়া আমি পৰৱৰ্তী তিনটা পদ উলিয়াব লাগিব আমি উলিয়াম a5 কি হ'ব a plus 4d হ'ব a কিমান দি আছে ইয়াত আছে a হল a দি আছে গতিকে 4d অর্থাৎ 4 into d কিমান হয় d হল a গতিকে আমি a পূরণ কৰিম কিমান হ'ব সোৱা 4 আৰু a পূরণ করতে 4a হল ইয়াৰ লগত যদি আমি a প্লাস কৰো তেতে কিমান হ'ব 4a আৰু a প্লাস কৰোতে 5a হ'ব গতিকে আমি ইয়াত লিখিম ইকুৱেল 5a এতিয়া আমি উলিয়াম a6 কি হ'ব ইকুৱেল a plus 5d হ'ব a হল কিমান a আছে ইয়াত প্ৰথম ৰাখি a আছে গতিকে আমি a লিখিম 5d অৰ্থাৎ 5 পূৰণ d কিমান পালো আমি a পালো গতিকে a লিখিলো 5a আৰু a প্লাস কৰোতে কিমান হ'ব 6a হ'ব এতিয়া আমি উলিয়াম a7 হ'ব a plus 6d ইকুৱেল a plus 6 পূৰণ a হ'ব 6a আৰু a প্লাস কৰোতে কিমান হ'ব 7a হ'ব গতিকে পৰৱৰ্তী তিনটা পদ আমি কি পালো পৰৱৰ্তী তিনিটা পদ হল তিনটা পদ কি হল এটা হল 5a 6a আৰু 7a এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা কোৱেশ্চন নাম্বাৰ 11 কি আছে a স্কয়াৰ a কিউব a টু দি পাৱাৰ 4 আছে ইয়াত a2 minus a1 equal কি হ'ব a square minus a হ'ব ইয়াক আমি মাইনাস কৰিব নোৱাৰো আমি কি কৰিব পাৰো a কমন আনিব পাৰো কিন্তু কমন আনিলেও একে থাকিব গতিকে বাতমলকে কমন আনি লিখিব পাৰা কি হ'ব আমি a কমন আনিব পাৰো a কমন আনিলে a minus 1 হ'ব এতিয়া আমি a3 minus a2 কৰিম a3 হল a কিউব minus a square আমি যদি a স্কয়ার কমন আনো তেতে কি হ'ব ইয়াত থাকিব a মাইনাস ইয়াত হ'ব 1 এতিয়া a4 মাইনাস a3 a টু দি পাৱাৰ 4 মাইনাস a কিউব এই দুটাৰ পৰা কমন কি আনিব পাৰো a কিউব আনিব পাৰো ইয়াত কি থাকিব a মাইনাস 1 থাকিব a মাইনাস 1 লিখিলো ইয়াত চোৱা ইয়াত ডিফাৰেন্টটো সমান হোৱা নাই কাৰণ ইয়াত a আছে ইয়াত a স্কয়াৰ আছে ইয়াত a কিউব আছে গতিকে আমি লিখিম এতেকে প্রদত্ত রাখিবরে সমান্তর প্রগতি গঠন নকৰে বা এপিত নাই বুলি দিলো √2 √8 √18 আৰু √32 ইয়াত আমি কি কৰিম ইয়াত a2 minus a1 মাইনাস করলে কি হবে a2 হল √8 minus √2 মাইনাস করলে কি হবে সোয়া √8 ক আমি 2√2 বুলি লিখিব পাৰো 2√2 আৰু মাইনাস পিছত আছে √2 এতিয়া 2√2 মানে হল দুটা √2 ইয়াৰ পৰা আমি এটা √2 যদি মাইনাস কৰো তেতে কি থাকিব অকল √2 থাকিব ঠিক সেইদৰে এতিয়া a3 minus a2 কৰিলে কি হ'ব √18 minus √8 √18 ক আমি
3√2 বুলি লিখিব পাৰোঁ 3√2 হ'ব আৰু √8 হ'ল 2√2 এতিয়া তিনিটা √2ৰ পৰা দুটা √2 মাইনাছ কৰিলে এটা √2 থাকিব এতিয়া a4 minus a3 equal √32 minus √18 কি হ'ব √32 মানে হ'ল 4√2 আৰু √18 হ'ল 3√2 চাৰিটা √2ৰ পৰা তিনিটা √2 মাইনাছ কৰিলে এটা √2 থাকিল এতিয়া এতেকে সাধাৰণ অন্তৰ d equal কিমান পালো আমি √2 পালো এতেকে প্ৰদত্ত ৰাখিবৰ এপিত আছে এতিয়া আমি পৰৱৰ্তী তিনটা পদ উলিয়াব লাগিব তিনটা পদ উলিয়াবৰ কাৰণে আমি কি কৰিম আমি a5 উলিয়াব লাগিব a5 equal কি হ'ব a + 4d হ'ব a কিমান হয় √2 হয় a প্লাস 4d অর্থাৎ 4 ইনটু d কিমান হয় √2 হয় গতিকে আমি ইয়াত দিম √2 এতিয়া ইয়াত 4 আৰু √2 যদি পূৰণ কৰো তেতিয়া কি হ'ব 4√2 হ'ব ইয়াৰ লগত যদি আমি √2 যদি যোগ কৰো তেতিয়া কি হ'ব আমি লিখিব পাৰিম 5√2 5√2 ক আমি 5√2 আকৌ আমি লিখিব পাৰিম 5 ক স্কয়ার করা 5 স্কয়ার 25 হল 25 আৰু 2 যদি আমি পূৰণ কৰো তেতিয়া 25 দুগুণ 50 হ'ব ইয়াক আমি একেলগে যদি ৰুটৰ ভিতৰত লিখো তেতিয়া আমি লিখিব পাৰিম √50 এতিয়া a6 ইকুৱেল কি হ'ব a + 5d হ'ব a হল √2 + 5d অর্থাৎ 5 ইনটু √2 কি হ'ব 5 ইনটু √2 হলে 5√2 হল যোগ √2 হলে 6√2 হল আমি লিখিম 6√2 ইয়াত যদি আমি বৰ্গমূলৰ ভিতৰত লিখো তেতিয়া 6 ক আমি স্কয়াৰ কৰিম 6 স্কয়াৰ কিমান 36 36 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 72 হ'ব গতিকে আমি ইয়াত লিখিব লাগিব √72 এতিয়া a7 কিমান হ'ব চোৱা ইয়াত লিখিম a + 6d ইয়াত হ'ব √2 + 6 ইনটু √2 হ'ব 6√2 হল আৰু এটা √2 যোগ কৰোতে হল 7√2 এতিয়া বৰ্গমূলৰ ভিতৰত যদি লিখো তেতিয়া কি হ'ব 7 ক স্কয়াৰ কৰিম 7 স্কয়াৰ 49 হল 49 আৰু 2 পূৰণ কৰোতে কিমান হ'ব 98 হ'ব গতিকে ইয়াত আমি 98 লিখিব পাৰো গতিকে পৰৱৰ্তী তিনটা পদ আমি পালো পৰৱৰ্তী তিনিটা পদ হ'ব কি পালো আমি √50 পালো তাৰ পিছত পালো √72 আৰু শেষত কি পালো √98 পালো এতিয়া 13 নং প্ৰশ্নটো চোৱা ইয়াত আছে √3 √6 √9 আৰু √12 আছে আমি কি কৰিম ইয়াত a2 ৰ পৰা a1 মাইনাস কৰিতে কি হ'ব চোৱা a2 হল √6 মাইনাস a1 হল √3 ইয়াক আমি মাইনাস কৰিব নোৱাৰো আমি এনেকৈ থৈ দিম এতিয়া a3 মাইনাস a2 a3 কিমান আছে √9 মাইনাস a2 হল √6 আমি √9 ক আমি 3 বুলি লিখিব পাৰো 3 মাইনাস √6 হল এতিয়া a4 মাইনাস a3 হ'ব √12 মাইনাস √9 √12 ক আমি 2√3 হ'ব ইয়াৰ 2√3 হ'ব মাইনাস √9 ক আমি লিখিম 3 এতিয়া এই তিনিটাতে কি আছে ইয়াৰ মাইনাস কৰোতে আমি বেলেগ ভ্যালু পাইছো প্ৰথমতে √6 মাইনাস √3 পালো তাৰ পিছত 3 মাইনাস √6 পালো ইয়াতো বেলেগ পাইছো গতিকে সাধাৰণ অন্তৰ ইয়াত হোৱা নাই বেলেগ অন্তৰ আছে ডিফাৰেন্ট বেলেগ আছে গতিকে আমি কি কৰিম এতেকে প্ৰদত্ত ৰাখিবৰ এপিত নাই যদি এপিত নাই তেতিয়া আমি পৰৱৰ্তী তিনটা উলিয়াব নোৱাৰো গতিকে উলিয়াবও নালাগে
এতিয়া 14 নং প্ৰশ্নটো চোৱা 1b স্কয়াৰ আৰু 7 স্কয়াৰ ইয়াত a2 minus a1 a2 হল 3 স্কয়াৰ minus 1 স্কয়াৰ কিমান হ'ব 3 স্কয়াৰ হল 9 minus 1 স্কয়াৰ হল 1 9 minus 1 হলে 8 এতিয়া a3 minus a2 a3 কিমান দিয়া আছে 5 স্কয়াৰ minus 3 স্কয়াৰ 5 স্কয়াৰ হল কিমান 25 আৰু 3 স্কয়াৰ 9 গতিকে 25 minus 9 হলে answer কিমান হল 16 হল এতিয়া a4 minus a3 7 স্কয়াৰ minus 5 স্কয়াৰ 7 স্কয়াৰ হল 49 আৰু 5 স্কয়াৰ হল 25 মাইনাস করতে কিমান হ'ব 24 হ'ব ইয়াত ডিফারেন্টটো বেলেগ বেলেগ আছে গতিকে এতেকে প্রদত্ত রাখিবৰ এপিত নাই বা সমান্তর প্রগতিত নাই এপিত নাই এতিয়া 15 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত আছে 1 স্কয়াৰ 5 স্কয়াৰ 7 স্কয়াৰ আৰু 73 ইয়াত a2 minus a1 কি হ'ব a2 আছে 5 স্কয়াৰ minus 1 স্কয়াৰ 5 স্কয়াৰ কিমান 25 এর পৰা 1 স্কয়াৰ অর্থাৎ 1 মাইনাস করলে কি হবে 24 হ'ব ইয়াত আমি লিখিম 24 এতিয়া a3 minus a2 a3 হল 7 স্কয়াৰ minus 5 স্কয়াৰ কিমান হ'ব 7 স্কয়াৰ 49 এর পৰা আমি 25 মাইনাস কৰিম आंसर হল 24 আকৌ আমি a4 minus a3 কৰিম a4 কিমান 73 minus 7 স্কয়াৰ 73 এর পৰা 7 স্কয়াৰ অর্থাৎ 49 মাইনাস করলে কি হবে 24 হ'ব গতিকে আমি কি পালো সাধারণ অন্তর d ইকুয়াল কিমান পালো 24 গতিকে আমি কি লিখিব পাৰো প্রদত্ত রাখিবৰ এপিত আছে এতিয়া আমি পৰৱৰ্তী তিনটা পদ উলিয়াব লাগিব তিনটা পদ উলিয়াবৰ কাৰণে কি কৰিম এতেকে প্ৰথমতে আমি a5 উলিয়াম a5 উলিয়াবৰ কাৰণে আমি কি কৰিম a প্লাস আমি 4d কৰিব লাগিব a হল 1 স্কয়ার অর্থাৎ 1 আমি লিখিব পাৰো প্লাস 4d অর্থাৎ 4 into 24 হ'ব 4 আৰু 24 পূৰণ কৰিম কিমান হ'ব 96 হ'ব 96 আৰু 1 প্লাস কৰিলে equal 97 এতিয়া a6 equal a plus 5d a হল 1 plus 5d অর্থাৎ 5 পূৰণ 24 5 আৰু 24 পূৰণ কৰিম 120 হ'ব আৰু 1 যোগ কৰিলে 121 ইয়াত হল 121 এতিয়া a7 equal a plus 6d ইয়াত হ'ব 1 plus 6 into 24 6 আৰু 24 পূৰণ কৰিলে কিমান হ'ব 144 হ'ব আৰু 1 যোগ কৰিলে 145 হ'ব গতিকে পৰৱৰ্তী তিনটা পদ আমি পালো কি পালো এতেকে পৰৱৰ্তী তিনিটা পদ হ'ব কি হ'ব 97 পালো আমি 97 তাৰ পিছত আমি লিখিম 121 আৰু 145 আমি এনসারটো পালো গতিকে আশা কৰিছো তোমালোকে নিশ্চয় বুজি পাইছা যদি বুজাত কিবা অসুবিধা পাইছা তেতিয়াহলে কমেন্ট কৰিবা আমি আকৌ বুজাই দিম থ্যাংক ইউ